हेलो फ्रेंड्स गुड इवनिंग আজি সন্ধিয়া নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো আমাৰ খদিয়াতে থকা আমাৰ ওচৰতে থকা এখন ৰেজৰ্ট লৈ আহকচোন চাও ই একদম জোৰ কৰি আছে দে আহিবলৈ আজি নুহুমা বুলি হৈছিল কিন্তু হেৰি যাব পায় ৰাতি হলে মানে অলপ ভাল লাগিলে হলে উঠতে লাইট হ'ব এতিয়া সব লাইট ফিটিং আছে মজা লাগিছে গেট উঠতে লাইট ফিটিং আছে এখন খদিয়াৰ ইকো ৰেজৰ্ট হয় এখন আছে আমাৰ শান্তিপুৰৰ পৰা অলপ ভিতৰলৈ পদুমপুখুৰী নামৰ ঠাইত ডেকাচাঙৰ ওচৰতে আছে এই বাঁহটো আছিলে আমাৰ ঘৰ আগতে এতিয়া হস মৰি থাকিলে লৈ ল'ব এডাল ইমান গোটেই ফুল সব বাগান এইটো ডাঙৰ ডাঙৰ বেঙেনা মজা চৌকা বনাই থৈছে ৰান্ধনীশাল ধুনীয়া ৰান্ধনীশাল এইফালে টেপটো চাওক আন্ধাৰ হৈ গ'ল বহুত আন্ধাৰ আন্ধাৰ হৈ গ'ল বহুত দেৰি হৈ গ'ল আজি নুহুমাও বুলিয়ে কৈছিলোঁ কিন্তু এই ভাইটিটোৱে নেৰাথে আহিলোঁ দেই ধুনীয়া ফুল লগাই থৈছে এটা লাইট জ্বলিছে দেই গধূলি টাইম ইয়াত কি বিয়েৰ থৈ লয় নে কি হা নহয় এইটো কি থৈ লয় অঁ চিগাৰেটৰ টুকুৰা পেলাই ষ্টে কাপোৰ ভৰাই আহিব ভাঙিলেগেচোন ভাঙিলেগে আকৌ কাইলৈ পৰা বনিব আকৌ এইবিলাক এইবাৰ আচলতে বেলেগ আমি বেলেগকৈ সোমাইছোঁ বাৰু হয় নাই এই কোনোবা যদি আহে আমি যে একদম জান ল'ব কিবা থওঁ যে কোনোবা হৈ আহিব ইয়াত হৈ থাকিব নাই এনেকৈ হৈ থাকিব আহি কিনে তাতে কোনোবা বহি কিনে খাব আই তাতো বহি কিনে আই ওপৰ চাঙো আছে এইফালে আকৌ সেই আছে একদম কি কি আছে ডেকা চাঙৰ ওচৰতে আছে এইটো SP বাংলা বোলে চাংমাই ন SP চাংমাই বাংলা কোনোবাই যদি সন্ধিয়া সময়ত আহিব বিচাৰে আহিব পাৰে ধুনীয়া এই চাং পাতি থৈছে ইয়াতো বহিব পাৰে একদম বিয়েৰ চিয়েৰ লৈ ধুনীয়া প্লেচ এয়া জোলনা আছে জুলিব পাৰে পৰি নল'ব আৰু দেই ধুনীয়া গাৰ্ডেন এয়া ধুনীয়া চেয়াৰ এখনো আছে ইয়াতে এইফালে বাংলা এটা আছে দেই চাং বাংলা লাইট চাইট জ্বলোৱা নাই সন্ধিয়া সময় বহুত খৰধৰ হৈছে আহিছোঁ এইটো ডাষ্টবিন দেখাওক এনেকৈ বনাই থৈছে বাঁহৰ হয় এইটো মানুহ আছে নেকি ইয়াতে গাদী আছে আন্ধাৰ এদিনৰ কাৰণে মন ভাল লাগিবলৈ আহিব পাৰে এনেকুৱা জেগালৈ ধুনীয়া এইটো ফুলেৰে এখন বেৰা হৈ গৈছে এইটো একচুৱেলি ঘৰ হয় কিন্তু এইটো জুই ধৰা ঘৰ একদম ঠাণ্ডা দিনত মজা হ'ব আহক আৰু মাংস পুৰি পুৰি বহি খাওক আৰু ধুনীয়া মাংস পুৰি খাবৰ কাৰণে অকল গৰম দিনৰ কাৰণে এইবিলাক গৰম দিনৰ কাৰণে মজা এই য'তে পাই কোনে কেনে বহি থাকিব সেইটো যায় ধুনীয়া ফুল লগাই থৈছে ইয়াতে এইটো গৰম দিনত যে আহে যে হয় নাই আহে যে আমি বৰ ডাঙৰ মানুহ বুলি এতিয়া সেইকাৰণে ইয়াতে সেই নোৱাৰে আৰু ইয়াত থাকিবলৈ এতিয়া পাই এনেকৈ হৈ থাকে ডাষ্টবিন চাওক এইটো ডাষ্টবিন কি আমি আগতে দেখিছিলোঁ গাঁৱত কুকুৰা বাঁহ দিয়ে ন এনেকুৱা বনাই কিনে জাবৰ পেলাব এতিয়া ইয়াত জাবৰ পেলোৱা চিষ্টেম কেনেকুৱা যে মানুহ হৈ
কৈ দিয়ক কৈছা দেখোন তুমি এনেকুৱা জেগাত বোলে মানুহ শুৱে আহি কেনে টুৰিষ্টবিলাক কিন্তু এতিয়া বেয়া হৈ গৈছে ৰিপেয়াৰিং কৰিবলৈ হৈ গ'ল আৰু ভাল লাগিছে বহুত ভাল লাগিছে একদম গাঁৱৰ সেউজীয়া পৰিৱেশ ধুনীয়া একদম আপোনালোকে টাইম স্পেণ্ড কৰিব আহিব পাৰে একদিনৰ কাৰণে আৰু বহুত পিছলৈ জেগা আছে বোলে আৰু গৈ নাথাকোঁ আৰু গধূলি হৈছে এয়া গধূলি সময়ত খুব মজা এটা একদম গাঁৱলীয়া নিভাঁজ মানে আবেলি বহুত ভাল লাগিছে আপোনালোকে একদিনৰ কাৰণে টাইম স্পেণ্ড কৰিবলৈ আহিব পাৰে ইমান ধুনীয়া এটা পৰিৱেশ একদম মানে যান্ত্ৰিকতাৰ মাজৰ পৰা এদিন ওলাই আহিব পাৰে আপোনালোকে আহি ইয়াতে ধুনীয়াকৈ উপভোগ কৰিব পাৰে ধুনীয়া সেউজীয়া পৰিৱেশ একদম মানে নেচাৰেল পৰিৱেশ এটা খুব ভাল লগা আজি আহিছোঁ মই প্ৰথম ওচৰতে যদিও শদিয়াতে যদিও আছে আজি প্ৰথম আহিছোঁ দেখুৱাইছোঁ আপোনালোকক এয়া এজোপা বাঁহ গছ খুবেই ভাল লাগে এইটো ফালে লেট্ৰিন বাথৰুম ডাষ্টবিন ইয়াত চবতে বনাই থৈছে এনেকুৱা ডাষ্টবিন এইফালে জলকীয়া বেঙেনাৰ খেতিও কৰা আছে এইজোপা এইটো টেঙা লাগি আছে ৰবাব টেঙা অঁ বৰ টেঙা কি টেঙা হা জোতামুড়ি টেঙা হয়নে মিঠা অঁ খাব নোৱাৰি অঁ নমস্কাৰ দেই হয় নি অঁ 5 বছৰ কেনেকুৱা ভালেই ঠিকে আছে গোটেই সপৰিয়ালে থাকে নেকি আৰু মজা ভাল লাগিলে আহি একদম গৰম দিনত খুব ভাল লাগে চাগে ন মানে গৰম দিনতে ভাল কি খানা দিয়ে ইয়াত কওকচোন যি বিচাৰে আপুনি কি অৰ্ডাৰ দিয়ে অঁ অৰ্ডাৰ দিলে হৈ যাব আৰু ন গাহৰি চাহৰি চব পায় যি বিচাৰে মানে গাহৰি ব্ৰইলাৰ যি খায় খালি অৰ্ডাৰ কৰি দিলে হৈ যাব এইখিনি গাছ টেঙা নেকি হেৰি ঔটেঙা হেৰি কাৰণে ন এইবোৰ পূৰা মানুহ হয় ন আহে হয় কোনে ৰন্ধা মেলা আপুনিয়ে কৰে অঁ এইগৰাকী দেই ৰন্ধা মেলা কৰে এয়া কিটচেন আহিলোঁ চালোঁ সন্ধিয়া সময়ত গোটেইবোৰ ভাল লাগিলে আপোনালোকেও চাই কেনে পালে মোক জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো তেতিয়াহ'লে আহিছোঁ বাই বাই